আপুনি ক'ব খুজিছিল এই বিষয়টো সন্দৰ্ভত মই আকৌ আপোনাৰ কাষত মইতো আৰম্ভণিতে মোৰ বক্তব্যত কৈ গৈছো যে গৰিয়া মৰিয়া দেশী জুলহা প্ৰত্যেক জনগোষ্ঠীৰ উন্নতি হ'ব লাগে গতিকে মই বিতৰ্ক যাব বিচাৰা নাই মই কেইটামান কথা ক'ব বিচাৰিছো বেলেগ কথা যাতে যিবিলাক কথা আপোনাৰ টিভিত ওলাই আছে যে খিলঞ্জীয়া মুছলমান বনাম পূৰ্ববংগীয় মুছলমান এইটোত আমাৰ আপত্তি আপত্তিটো খিলঞ্জীয়া আজিলৈকে কোনো সংজ্ঞাই নাই জনগোষ্ঠীৰ কথা কৈ থাকক আমাৰ ক'বলগীয়া এখন ৰাষ্ট্ৰসংঘ টচ খিলঞ্জীয়া হৈছেতো আপুনি ক'ব না আপোনাৰ সময়ত মই কৈছো শব্দটো মই উচ্চাৰণ কৰা নাই মই মনে মনে শুনি আছো হয় গতিকে এই কথাটো তেতিয়া মানে কি হয় যে বনাম যেতিয়া হয় তেতিয়া প্ৰতিযোগিতা হৈ যায় প্ৰতিযোগিতা গ'লেই কিছুমান কথা ক'বলৈ আৰম্ভ কৰি দিয়ে আমি সেই সুযোগটো কিয় দিওঁ বনামত যাব নালাগে নহয় বিভাজনটো আমি বনামত গ'লে বিভাজন বিভেদ আমি সেই বিভেদত কিয় যাওঁ সেইটো আমি ঘোৰ বিৰোধিতা কৰিছো আৰু বাৰে বাৰে অনুৰোধ কৰি আছো যে গৰিয়া জনগোষ্ঠী মৰিয়া জনগোষ্ঠী দেশী জনগোষ্ঠী জলহা জনগোষ্ঠী প্ৰতিটো জনগোষ্ঠীৰ নেতৃত্বই এই বনামটো বাদ দি দিয়ক মিয়া জনগোষ্ঠীক টাৰ্গেট কৰাটো বাদ দি দিয়ক নাম্বাৰ 1 নাম্বাৰ 2 এটা আপোনাৰ ইয়াতে ওলাই আছে যে চৰকাৰৰ কিবা অংক আছে নেকি নিশ্চিতভাৱে চৰকাৰৰ অংক আছে কি অংক আছে মই কৈ আছো এইটো যে তেওঁলোকৰ 2016 চনতে চৰকাৰ গঠন হ'ল তাৰ পাছত তেখেতসকলে 100 কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিল আজিলৈকে ফুটা কৰি এটা কৰবাত খৰচ কৰিছে বুলি মই কিন্তু গম নাপাওঁ যদি কৰবাত কৰিছে মমিনুল দাইক ভালকৈ ক'ব পাৰিব তো কৈ দিব উত্তৰত গতিকে এই যে 100 কোটি টকা দিম বুলি কৈছে আৰু এতিয়া চৰকাৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচন আহিবৰ কাৰণে বেছি কেইদিন সময় আছে আমাৰ 8-9 এক বছৰ সময় আছে মাত্ৰ এতিয়া তেখেতসকলে এইটো আৰম্ভ কৰিছে তথাপিতো যদি কৰে আমি ভাল পাম আৰু যে কৰিব তো আমাৰ সন্দেহ আছে চৰকাৰক আমি দাবী কৰো চৰকাৰে 100 কোটি টকা নহয় আৰু বেছিকে টকা দি এই চাৰিটা জনগোষ্ঠীৰ উন্নতিৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক গতিকে চৰকাৰৰ সাংঘাতিকভাৱে এটা অংক আছে এইটো যে এই জনগোষ্ঠী চাৰি জনগোষ্ঠীৰ লোকক 100 কোটি টকা বা 150 কোটি টকা টুপ এটা দি এই মানুহখিনিক মানে তেওঁলোকৰ যিটো ভোট বেংক কৰিবৰ কাৰণে তেওঁলোকে এটা যত্ন যে নকৰিব এইটো আপুনি আৰু মই নুই কৰিব নোৱাৰো চৰকাৰৰ যদি সদিচ্ছা থাকিলেহেঁতেন বিগত 4 বছৰত তেওঁলোকে বহুত কিবা কিবি কৰিব পাৰিলেহেঁতেন 3 নম্বৰত ইয়াতে যিবিলাক কথা ওলাই আছে যে পূৰ্ববংগীয় মূলৰ মুছলমানসকল বাকী জনগোষ্ঠীসকলৰ কাৰণে থ্ৰেট হৈছে নেকি এইটো কিন্তু মই কোনো কাৰণতে মই মানি ল'ব নোৱাৰো এই কাৰণেই কাৰণ চাওক আমি আমচু কৰি আছো আমি আৰম্ভণিতে কৈছো আমচুত সকলো জনগোষ্ঠীৰ লোক আছে গতিকে সকলো জনগোষ্ঠীৰ লগত টাচ আছে আমাৰ সকলো জনগোষ্ঠীৰ লগত আমি উঠা বহা কৰি আছো গতিকে কোনো কাৰণতেই পূৰ্ববংগীয় মূলৰ মুছলমান মই যিটো মিয়া জনগোষ্ঠী বুলি কওঁ সেই মিয়া জনগোষ্ঠীৰ লোকে কোনো কাৰণতে বাকী জনগোষ্ঠীক থ্ৰেট কৰিব নোৱাৰে যদি থ্ৰেট হলেহেঁতেন তেতিয়াহ'লে আজিৰ তাৰিখত ৰেকিবুদ্দিন আহমেদ MLA হৈ থাকিব নোৱাৰে হাজো সমষ্টিৰ পৰা নুৰুল হুছেইন যিবাৰেই চৰচাপৰি অঞ্চলৰ মানুহে ভোট নিদিয়ে নুৰুল হুছেইন হাৰি যায় নুৰুল হুছেইনক চৰচাপৰি মানুহে যেতিয়া ভোট দিয়ে নুৰুল হুছেইন জিকাৰ মন্ত্ৰী হয় দুলু আহমেদ হাজো সমষ্টিৰ পৰা খেলি আছে তেওঁ জিকিব এনেকে আপুনি যদি ধুবুৰী লোকসভা সমষ্টিত যায় তাতে আপুনি চাব আব্দুল হামিদ আনোৱাৰ হুছেইন আৰু এজন আহমদ হুছেইন এই তিনজনক বাদ দি বাকি বদৰুদ্দিন আজমল ডাঙৰীয়াক তেখেতসকলে মাতি নি চিলটি সম্প্ৰদায়ৰ এজন মানুহক মাতি নি তেওঁলোকে বনাইছে তাতে কোনো কাকো দোষাৰোপ কৰিব নোৱাৰিব সকলোৱে মিলি বনাইছে দেশী জনগোষ্ঠীৰ মানুহ বনাইছে মিয়া জনগোষ্ঠীৰ মানুহ বনাইছে আৰু তাৰ আগতে মনিলক চৌধুৰীক বনাইছিলে কিন্তু বাকি যিসকল লোক MP হৈছে এই যে মই তিনজনৰ কথা ক'লে তিনজনক বাদ দি বাকি যিমান হৈছে সব দেশী জনগোষ্ঠীৰ পৰা হৈছে মানকাছাৰ সমষ্টিত ডাক্তৰ মতিউৰ মণ্ডলক বাদ দি বাকি যিমান স্বাধীনতাৰ আগত স্বাধীনতাৰ পিছত প্ৰতিজনে দেশী জনগোষ্ঠীৰ লোক আজি পূব বিলাসবেৰা সমষ্টিত এবাৰ মাত্ৰ আনোৱাৰ হুছেইন ডাঙৰীয়া এবাৰ MLA হৈছিল মন্ত্ৰী হৈছিল বাকি যিমানবাৰ হৈছে মুছলমান মানুহ MLA প্ৰতিবাৰে দেশী জনগোষ্ঠীৰ হৈছে এনেকে যদি মই লিষ্টখন দিব যাওঁ গোটেই কোনো থ্ৰেড নহয় আৰু কোনো ভুল বুজাবুজি নাই এতিয়া মানকাছাৰত যাব আপুনি বা আপুনি জলেশ্বৰত যাব আপুনি পূব বিলাসীপাৰাত যাওক পশ্চিম বিলাসীপাৰাত যাওক ধুবুৰীত যাওক ধুবুৰী টাউন সমষ্টিত প্ৰত্যেকবাৰে দেশী জনগোষ্ঠী MLA হৈ আছে মই কৈ আছো এই জনগোষ্ঠী এই যে কোনো ধৰণৰ ভুল বুজাবুজি নাই কোনো ধৰণৰ আপোনাৰ কি কয় এই যে থ্ৰেট যে হেতু নাই আজি যদি কালিলৈ যদি আমাৰ হেদায়তুল্লাহ সাহেব যদি কৰবাত তেওঁ প্ৰতিনিধিত্ব আগবঢ়ায় সবেই ভোট দিব তেওঁ বুজি পাইছো ঠিক আছে তাৰ পিছতো এই প্ৰশ্নসমূহ কিয় উত্থাপন কিয় হয় এইটো উত্থাপিত হয় কেৱল মাত্ৰ চৰকাৰে বিভাজন সৃষ্টি কৰি গৰিয়াৰ নামত কিছুমানক আঁতৰাই দেশীৰ নামত কিছুমানক আঁতৰাই মিয়া নামত কিছুমানক এইফালে চৰকাৰে ভোট বেংক সৃষ্টি কৰিব বিচাৰিছে সেইটো বিষয় এই চৰকাৰৰ আমলত গা কৰি উঠিছে ঠিক আছে